নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মোৰ কথাটো জানে, কাম বন নাইকিয়া মানুহ কি কৰিম বাৰু। মানে সকলোলৈকে অসমবাসী সকলো ৰাইজলৈকে ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা যাচিছোঁ দেই। এতিয়া মই কি কৰি ফুৰিছোঁ গম পাইছে নাই? এইপিনে চাওঁ দাদা, এইফালে চাওঁ, মুখখন চাওঁ। এইজন দাদাৰ লগত এইবোৰ আমলৈ টোপ ধৰি আছোঁ। আমলৈ যাইছোঁ, চকুৱে নাকে কাণে একদম য'তে ত'তে সোমাই গৈছে আমলৈ টোপ। এই দাদাৰ লগত এতিয়া এই আমলৈ টোপ ধৰিছোঁ। আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব, আৰু কোনে কোনে খালে সেইটোও কমেণ্ট কৰি জনাব। বাকী বিহুটো চাগে চবৰে যুঁজা একদম পূৰা চলি আছে, ধাম ধুমে আৰু চবে ৰঙালীও, হয় নহয়? এতিয়া আমি কি কৰিম আৰু, কাম বন নাইকিয়া মানুহ এইবোৰে কৰি ফুৰিছোঁ আৰু। এয়া আমলৈ টোপ ধৰিলোঁ, খাম দেই ৰাইজসকল। আৰু শেষত পুনৰবাৰ সকলো দিলৈকে অসমবাসী ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। ধন্যবাদ। খানাত লাগি দিবলৈ কৈছিলে। মেজালিটো ভাগ কৰি থকা হৈছে, কাক কাক লাগে কমেণ্ট এটা কৰি পিনি জনক। হোম ডেলিভাৰী হৈ যাব, একদম চিন্তা কৰিব নালাগে আৰু দেই। কোনে কোনে খাই ভাল পায় এয়া ভাগ কৰি আছোঁ চক। এভাগত ইমান পৰিছে, ইমানখিনি ভাগ হৈছে আৰু ইমানখিনি ভাগ হ'ব। কচুপাতবোৰ যে আৰু এৰাপাতবোৰ পাৰি থৈছোঁ, সিমানটা ভাগ কৰিছোঁ। কাক কাক লাগে জল্দি কমেণ্ট কৰক, তেতিয়া পাই যাব ভাগকেইটা দেই। কোনে কোনে খাই ভাল পায় কমেণ্ট কৰক।